মিছামাৰীৰ গাভৰু নদীত কালৰূপ দেৱী বিসৰ্জনৰ সময়ত হঠাতে বাঢ়ি আহিল জলস্তৰ উটুৱাই নিলে কেইবাজনো লোকক লগে লগে সৃষ্টি হয় আতংকময় পৰিস্থিতি লক্ষীৰাম কোচ নামৰ এজন লোক এতিয়াও সন্ধানহীন হৈ আছে বাকীসকলক স্থানীয় ৰাইজৰ তৎপৰতাত সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এগৰাকী লোক সন্ধানহীন হৈ আছে আমি এই মুহূৰ্তত জনাইছো দেৱী বিসৰ্জনৰ সময়ছোৱাত হঠাতেই বাঢ়ি আহিল জলস্তৰ আৰু তাৰ পিছতে অঘটন সংঘটিত হৈছে উটুৱাই নিলে কেইবাজনো লোকক অৱশ্যে বাকীসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু লগে লগে সৃষ্টি হয় আতংকময় পৰিস্থিতিৰ আৰু এক ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ ঘটিল দেৱী বিসৰ্জনৰ আনন্দ উল্লাসত ব্যস্ত হৈ আছিল সকলো আৰু প্ৰতিভা বিসৰ্জনৰ সময়ছোৱাতে এটা ধৰণৰ অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ ঘটিল আৰু কেইবাজনো লোক নদীৰ বুকুত উটি যোৱা দেখি বাকীসকল লোকৰ মাজতো হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু বহু লোক নদীত উদ্ধাৰৰ বাবে ব্যস্ত হৈ পৰা পৰিলক্ষিত হয় অৱশ্যে সাধাৰণ লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় এজন লোক বৰ্তমানো নিখোজ হৈ আছে আমি সবিশেষ তথ্যৰ বাবে ফোন যোগে সংযুক্ত হৈছো তেজপুৰৰ সাংবাদিক অৰ্ণৱ নাথৰ সৈতে অৰ্ণৱ নাথ মই আপোনাৰ কাষলৈ যাব বিচাৰিছো যেহেতু ভয়ংকৰ ঘটনা সংঘটিত হৈছে মিছামাৰীত আৰু তাৰ পিছতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে অধিক তথ্য আপোনাৰ হাতত কি আছে অৰ্ণৱ নাথ হয় এটা কথা ক'ব লাগিব যে গাভৰু নদীৰ পানত উটি গৈছে লক্ষীৰাম কোচ নামৰ এজন 65 বছৰীয়া তেওঁ অৱসৰপ্ৰাপ্ত শিক্ষক আৰু কালি বিয়লিৰ ভাগত নদীৰ পাৰত যিহেতু বেছিখিনি লোকে যিহেতু তেওঁলোক কৃষিজীৱী লোক মিছামাৰী অঞ্চলৰ আৰু তেওঁলোকে গাভৰু নদী পাৰ হৈ দিনত যিহেতু বিয়লিৰ ভাগত ইমানখিনি পানী নাছিলে খুব কম পানী আছিলে প্ৰায় 81মান পানী আছিলে গাভৰু নদীৰ সিপাৰলৈ গৈ পেলাই তেওঁ 5জন সতীৰ্থৰ সৈতে গৰু আনিবলৈ গৈছিলে আৰু গৰু লৈ উভতি অহাৰ কালতেই হঠাৎ গাভৰু পানী বাঢ়ি গৈছিলে আৰু গাভৰুত ঢল বৈছিলে আৰু গাভৰু ঢলে উটুৱাই লৈ গৈছিলে লক্ষীৰাম কোচৰ লগতে আন কেইবাজনকো বাকী 4জন লোকক ইতিমধ্যে স্থানীয় লোকে যিহেতু কালি দেৱী বিসৰ্জন আছিল দেৱী বিসৰ্জন স্থলীত থকা লোকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলে কিন্তু লক্ষীৰাম কোচক এতিয়ালৈকে সন্ধান নিচাৰ ভাগলৈকে উলিয়াব পৰা নাই বৰ্তমানে অব্যাহত ৰাখিছে তদন্ত আৰু অভিযান অব্যাহত ৰাখিছে ইতিমধ্যে নদী আৰক্ষী বা মিছামাৰী আৰক্ষীৰ লোক গৈ পেলাই তাত উপস্থিত হৈছে কিন্তু বৰ্তমানলৈকে লক্ষীৰাম কোচৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই আৰু এটা মৰ্মান্তিক ঘটনা আৰু বৰ্তমানে যিহেতু গাভৰু নদীখনৰ এটা চৰিত্ৰ বুলি ক'ব লাগিব গাভৰু নদীখনে হঠাৎ পানী বাঢ়ি যায় আৰু 1 ঘণ্টা বা আধা ঘণ্টাৰ ভিতৰতে সকলো ধাহি মুহি লৈ যায় এনেধৰণে বিগত 2 মাহৰ পূৰ্বে এনেধৰণে এটা গাভৰু নদীয়ে বানৰ সৃষ্টি কৰিছিল য'ত 52 নং ৰাষ্ট্ৰীয় ঘাইপথৰ একাংশ ছিঙি লৈ গৈছিল আধা ঘণ্টাৰ ভিতৰতে গতিকে এনেধৰণৰ গাভৰুৱে বিভিন্ন সময়ত ত্ৰাসৰ সৃষ্টি কৰি আহে আৰু নিচাৰ ভিতৰত বা হঠাৎ পানী উফন্দি উঠে গাভৰু নদীখনৰ আৰু এনে গাভৰু নদীখনৰ এনে চৰিত্ৰৰ বাবে হয়তো কালি এনে এটা দুৰ্ঘটনা সংঘটিত হ'ল আৰু এতিয়ালৈকে লক্ষীৰাম কোচৰ সন্ধান উলিয়াবলৈ কিন্তু সক্ষম হোৱা নাই আৰু লক্ষীৰাম কোচ আছিল এজন অৱসৰপ্ৰাপ্ত শিক্ষক বয়স 65 বছৰ হ'ব বুলি ইতিমধ্যে আৰক্ষীয়ে অনুমান কৰিছে আমাক জনাইছে আৰু বৰ্তমানেও অভিযান অব্যাহত আছে কিন্তু যিহেতু গাভৰুৰ ঢল যথেষ্ট পৰিমাণে আহিছিল সন্ত্ৰাসৰ এক প্ৰকাৰ সৃষ্টি কৰিছিল মিছামাৰী অঞ্চলত আৰু গাভৰু দলে মিছামাৰী অঞ্চলৰ বহু কাষৰীয়া যিসমূহ গাঁও আছে সেই গাঁৱতো প্ৰৱেশ কৰিছিলে আৰু তাৰ পিছত কিন্তু এতিয়ালৈকে লক্ষীৰাম কোচৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই অৰ্ণৱ নাথ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে ইতিমধ্যে লক্ষীৰাম কোচ নামৰ এগৰাকী ব্যক্তি নিখোজ হৈ আছে আৰু তেখেত হৈছে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী